सनितपुर जिल्लानि ढेकियाजुलिनि पानबारियाव रां दाबिनायनि जाथाय। आलफानि मुङाव रां दाबिनानै लांनो फैनाय समाव राइजोफोरजों हमजादों सानै सुबुङा। रां दाबिनायखौ लांनो फैनाय सुबुंफोरा जाबाय बलराम बसुमतारी आरो दाजिया नार्जारी। सानैखौबो जायगानि राइजोफोरा हमनानै बुना पुलिसनो गथायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला ढेकियाजुलिनि पानबारिनि दालं मम्फा मुंनि सासे सुबुंनिफ्राय सप्तासे सिगां 7 लाख रां दाबि खालामदोंमोन। दिनै बे दाबिनाय रांखौ लांनो फैनाय समाव सानैबो सुबुंखौ राइजोफोरा हमनानै बुयो। आलफानि मुङाव रां दाबि खालामना राइजोफोरजों बुजानानै जोखोम जानाय बलराम बसुमतारी आरो दाजिया नार्जारीखौ पुलिसआ देहा फाहामसालियाव थिसनो। गुबुन फारसेथिं रां दाबिनायखौ लांनो फैनानै हमजानाय बलराम बसुमतारी आरो दाजिया नार्जारीनिफ्राय गंसे पिस्तल मोनो होनना मिथिहोयो। हमजानाय बलराम बसुमतारीनि न'आ ढेकियाजुलिनि घग्रा कछारी गामिनि आरो दाजिया नार्जारीया क'क्राझार जिल्लानि होनना मिथिना मोनो। মানে এনেকুৱা পইচা দাবী কৰিছিলে। আজি মানে পুলিচৰ সহায়ত আমি মানুহজনক গ্ৰেপ্তাৰ কৰিব পাৰিলোঁ। কিমান টকা ডিমাণ্ড কৰিছিলে? 7 লাখ টকা। 7 লাখ টকা ডিমাণ্ড। 7 লাখ টকাৰ পৰা আমি নাই, পইচা নাই। আমি ক'লোঁ একেবাৰে পইচা নাই, আমাৰ উপায় নাই, পাৰিলে আমি 1.5 লাখ টকা দিম। 1.5 লাখ টকা যদি লাগে লৈ যাওঁ বুলি কৈছিলোঁ। পিছত নিব আহোঁতে ডাইৰেক্ট মানে আক্ৰমণ কৰিছে, মাৰি পেলাব বিচাৰিছে। পিষ্টলটো মালিকে কাঢ়ি দিলে। কাঢ়ি পেলাই ছাৰহঁতক দিয়া হ'ল, পুলিচত দিয়া হ'ল। এনে দুজনে আহিছে, বাকী আৰু দেখা নাই। আপোনাৰ ডিমাণ্ড লেটাৰখন কেতিয়া দিছিলে? শুকুৰবাৰ দিনাখন দিছে। যোৱা শুকুৰবাৰে দিছিলে। হয়। কি বুলি দিছিলে? কাৰ নামত দিছিলে? এইটো মানে আলফাৰ নামত দিছে। আমি আলফা সংগঠনৰ পৰা কৈছোঁ আমাক মানে এনেকুৱা পইচা লাগে, যেনেকুৱা হ'লে আমাক লাগে, আৰু নহ'লেও আমাক লাগে, নহ'লে মাক পোৱালি মানে গোটেইখিনি আমাৰ পৰিয়াল উঠাই লৈ যাব। তেতিয়া মই ফোনটো উঠাই পেলাই ক'লোঁ আগতে আমি পইচা দিবলৈ যাম, কিন্তু ময়ো যাম, মোৰ পোৱালিকো নিম, মোৰ মালিককো নিম, আমাক মৰাই পেলাম, আমি জিন্দা নাথাকোঁ। এনেকৈ কওঁতে নাই বোলে আপোনাৰ মালিকক মই নমৰাওঁ, আমি নমৰাওঁ, খালি পইচাটো থৈ পেলাই আপোনালোকে গুচি যাব, এনেকৈ বুলি ক'লে। কিন্তু সেইটো হোৱা নাই। ডাইৰেক্ট আহি পেলাই মানে শ্বুট কৰিব বিচাৰিছে। ধৰিলে, গোটেই ৰাইজ আহি পেলাই ধৰিলে, পুলিচেও সহায় কৰিলে আমাক। পুলিচেই আমাক সহায় কৰিলে, আৰু লাষ্টত মানে ৰাইজবিলাক আহি পালে। এইবিলাক আলফা বুলি আমি নাজানো, কিন্তু আলফা বুলি আমাৰতো চিঠি দিছে, বাছ ইমানেই, আৰু একো নাজানো, আমি বিশেষ একো নাজানো মানে। মই যিমান ক'ব আগত কৈ দিছোঁ। এক সপ্তাহ পৰা কৈ দিছে, 23 তাৰিখ পৰা কৈ দিছে পইচা 4 লাখ লাগে, 4 লাখ লাগে। অৰুণাচল গৈছে, মোক ভাত খাই আছিলে, তোৰ ভাতটো বাদ দে, মোৰ পইচাটো আগত ক'ত ভাত। আৰে মইতো কিনিবা ভাত এৰি দিব না, ভাতটো খাব লাগিব না। মই তেতিয়া এৰি দিছোঁ ভাতটো। ইয়াত আহিছোঁ, সদায় ফোন লাগিব, লাগে, এনেকৈ লাগে, তাত যাওঁ, চিংৰি যাওঁ, আজি চিংৰি মাতিছে, কালি কৈছে একেলগে ক'ত যাওঁ মাতিছে, মই নাযাওঁ। এই ঘৰৰ ওচৰত এটা বগৰী গছ আছিলে, তাত পইচা থ'ব দিছে। হ'ব, মই তাত থ'বলৈ ৰেডি হৈছে। তেতিয়া সি আগত বাট পলটি কৰি দিছে, ঘৰত আহি আছোঁ, কোনো নাই নেকি? নাই, মানুহ নাই। তো তেতিয়াহ'লে ঘৰত আহি যাম দি দিবলৈ। তো মই এনেকুৱা কৰি ডাইৰেক্ট পিষ্টল কপ কৰি দিছোঁ। পিষ্টল কৰি মই ডাইৰেক্ট এনেকুৱা ইমান মটো, এই বেটিৰো মটো আছে, আপুনি নিচিনা। মই ডাইৰেক্ট দিছে, হাতটো ডাইৰেক্ট এনে ধৰিছে, পিষ্টলটো এনেকুৱা হৈ গ'ল, তো মাৰিব পৰা নাই। তেতিয়াহ'লে মই মানুহটো পঠাই দিওঁ, মতাই আছে না, মতাই কি তাগত হ'ব চালা। দি দিম, তাৰ গোলাত দিবলৈ অলপ বাকী আছিলে, দিব টাইম পোৱা নাই। তো তেতিয়াহ'লে পুলিচ আহি গ'ল। মোৰ লগত একজন আহিছে, এইজনটো বাহিৰত থাকিছিলে। এইটো মই দেখাই নাই, মই একজন মাত্ৰ দেখিছোঁ। 2জন আহিছে। মোৰ নাম ডালং, DALONG, ডালং ৰাসুজু, RASOJU। জি। ঘৰত এতিয়া পানবাৰী, এতিয়া য'ত ঘটনা হৈছে সেইটো মোৰ ঘৰ। সেইটো মোৰ ঘৰ আছে। ইমান দিনৰ পৰা আজি হৈছে কিবা এটা।